হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ নিশ্চয় ভাল। তো মই আজি আপোনালোকক মোৰ এটা নতুন ব্লগলৈ স্বাগতম জনালোঁ। তো গাইজ, আজি মোৰ ব্লগটো কেনেকুৱা হয় তো চাই থাকিব একেলগে, স্কিপ নকৰাকৈ। তো আজি শিৱ পূজা হিচাপত আজি মই পূৰা ৰঙা কাপোৰ পিন্ধি ল'লোঁ, চব ৰঙা ৰঙা কৰি ল'লোঁ, কিন্তু ব্লাউজটো ৰঙা কৰিব নাপালোঁ। তো ব্লাউজটো ৰঙা নাই, এইটো ব্লাউজে পিন্ধি ল'লোঁ, এইটো ব্লাউজ মুগা কালাৰৰ ব্লাউজটো পিন্ধি ল'লোঁ। তো একৰে তো আজি আপোনালোকক শিৱ পূজাৰ বহুত বহুত শুভেচ্ছা জনালোঁ মোৰ ফালৰ পৰা। আৰু গাইজ, বহুত দিনৰ মূৰত ভিডিঅ'টো বনালোঁ। আজি বহুত দিন মানে হ'ল, 5-6 দিনমানৰ মূৰত আজি ভিডিঅ'টো বনালোঁ। ভিডিঅ' দিব পৰা নাছিলোঁ। তো চাই যাব মোৰ ভিডিঅ'টো কি হয়, আপোনালোকক মোৰ আজি শিৱ পূজা হিচাপে কি দেখাব পাৰোঁ। তো চাই থাকিলে আপোনালোকে চব গম পাব মোৰ আজি ভিডিঅ'টো কি কৰোঁ, ভিডিঅ'টো মোৰ কি হ'বলৈ গৈ আছে, শিৱ পূজাৰ বিষয়ে কি কৰোঁ, ক'ত যাওঁ শিৱ পূজাত কৰিব, আপোনালোকক চব দেখুৱাই থাকিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই যাব শেষলৈকে। যাওঁ ঘৰত যাম, এচা কৰি ল'লোঁ, এতিয়া ঘৰত যাম আৰু। যেতিয়া প্ৰসাদ চকাত খালোঁ, এতিয়া যাব ওলাইছোঁ, চাব পাৰে দেখিলে, যাই আছোঁ আমি। প্ৰসাদ চকাত পূৰা লৈ ল'লোঁ, এতিয়া যাওঁ আৰু। তো গাইজ, এয়া মই পূজাৰ কাৰণে খুটা বনাই আছোঁ, চাব পাৰে ধুনীয়াকৈ খুটা বনাই আছোঁ দেখিলে। পূজাৰ চকাত কৰি থৈ কিনে এতিয়া খুটা বনাব ওলাইছোঁ। চাওক, বনাব নাজানো, এইবাৰ প্ৰথম বনাই আছোঁ। তো চাওক, চাই চাওঁ বনাব পাৰোঁ নে নোৱাৰোঁ দেখিলে। একদম চাব পাৰে খাই ছাগলীজনী, একদম মাৰ পূৰা লগ, চাব পাৰে কেনেকৈ খাই আছোঁ চাওকচোন দেখিলে। এইটো মানে শিৱ পূজাৰ পিছদিনাৰ কথা, মানে দেখিলে দৃশ্যটো কেনেকুৱা অৱস্থা চাওক। ইমান মানে ছাগলটো বিৰাট লগ, মানে